ৰেডি ইটা কি করবা ইটা সেই ৰাঙালাও নিবা আহিছোঁ তোমাৰ কি কৰা ৰাঙালাও সি এইটো এইজনী আমাৰ মৰমৰ বৌ বৌজনী এখন চিনেমাৰ আমাৰ এক্ট্ৰেছ হ'ব আহি আছে একো সোনকালে দি নেক্সট অসম চেনেলত দেখা পাব এয়া মুখখন ঢাকি ৰাখিছে কিবা এটা ক'ব লাগে কিবা ক'ব নেকি কান্দা হেন লাগছে না কান্দছে না হাঁহিছে কন্যা কান্দিছে না হাঁহিছে ঐ কন্যা নহয় আমাৰ বৌ হয় ভাল এক্টিং কৰে আহিব লাজ কৰিছে ৰাৱণৰ এক্টিং কৰিব এক্ট্ৰেছ লাজ কৰি আছে হাই বুলি কওঁ একবাৰ হাই দি নেক্সট অসম নতুন ইউটিউব চেনেল আপোনালোকে সদায় দেখিবলৈ পাব তাত মোক ব্যতিক্ৰমী ৰূপত আহিম ইউটিউব কোন চেনেলত তেনেকুৱা অনুষ্ঠান আপোনালোকে এতিয়ালৈকে হয়তো দেখিবলৈ পোৱা নাই দেখিবলৈ নোপোৱা অনুষ্ঠান মই লৈ আহিম এই গৰমত মই জেকেট পিন্ধি আছোঁ ব্যতিক্ৰমধৰ্মী সাজেৰে ঠিক তেনেকৈ আমাৰ অনুষ্ঠানবিলাকো ব্যতিক্ৰমধৰ্মী হ'ব আপোনালোকে নাপাহৰিব ছাবস্ক্ৰাইব কৰিব কাষৰ বেল আইকনটো কিটিংকৈ বজাই দিব আৰু আপোনালোকক সদায় লগ পাম বুলি আশা কৰিছোঁ মৰম জনাব মোক মৰম দিব আশীৰ্বাদ দিব ধন্যবাদ